নমস্কাৰ বন্ধুসকল, আজি আমি হোৱাই নেটৱৰ্ক মাৰ্কেটিঙৰ বিষয়ে কথা পাতিম। হোৱাই নেটৱৰ্ক মাৰ্কেটিঙৰ আজি পাৰ্ট 3 হয়। পাৰ্ট 1 পাৰ্ট 2 আমি ফেচবুক পেজত অলৰেডি আপলোড কৰা আছে, তাত যাই পেলাই আপোনালোকে চাব পাৰিব। হোৱাই নেটৱৰ্ক মাৰ্কেটিঙৰ কথা পতাৰ আগতে আমি এটা প্ৰশ্নৰ উত্তৰ দিম। এজন ব্যক্তিয়ে মোক প্ৰশ্ন কৰিছে কি, মই 2 বছৰ ধৰি পেলাই নেটৱৰ্ক মাৰ্কেটিং কৰি আছোঁ কিন্তু ছাকচেছ হ'ব পৰা নাই, আৰু যিটো মই চাকৰি কৰি আছিলোঁ বৰ্তমান য'ত সেই চাকৰিটোও নাই। এতিয়া মই কেনেকৈ আৰম্ভ কৰিলে ইয়াতে ছাকচেছ হ'ব পাৰিম? প্ৰশ্নটো পাই পেলাই মোৰ কনফিউজন লাগিলে। কনফিউজন লগাৰ কাৰণে তেখেতক মই ফোন কৰিলোঁ। ফোন কৰি জানিব বিচাৰিছিলোঁ তেখেতে কেনেকৈ কাম কৰিছে, আৰু তেখেতক মই সুধিলোঁ প্লেনটো তেখেতে ভালকৈ ক'ব নোৱাৰিলে, আৰু মোক বাৰ বাৰ কৈ আছে কি তেখেতে খুব ট্ৰাই কৰি আছে ছাকচেছ হ'বৰ কাৰণে। প্ৰথম কথাটো হ'ল তেখেতে প্লেনটো ভালকৈ ক'ব পৰা নাই মোক। ডেটছ মিন আপুনি ইংৰাজী শিকিব বিচাৰিছে কিন্তু আপুনি ABCD নাজানে, কেনেকৈ ইংৰাজী শিকিব? অসমীয়া যদি শিকিব খোজে আপুনি অ আ ক খ প্ৰথমতে শিকিব লাগিব, হয়নে নহয়? ছেকেণ্ড কথাটো হ'ল আপুনি ট্ৰাই কৰি থকা বুলি কৈছে। ট্ৰাই মানে আপুনি জানিব লাগিব, ট্ৰাই হ'ল সন্মানীয়ভাৱে অসফল হোৱা এটা প্ৰক্ৰিয়া। তাৰমানে ট্ৰাই যদি কিবা এটা বস্তু কৰিব গৈছে তেন্তে আপুনি নিশ্চিতভাৱে সেই বস্তুটোত অসফল হ'বই হ'ব। কাৰণ আপোনাৰ ভোক লাগিছে, খুব ভোক লাগিছে, আপুনি কি কৰিব? আপুনি ভাত খাব ট্ৰাই কৰিব নেকি? বস্তুটো বুজিব পাৰিছে? চাওক, ডক্তৰ পঢ়ি থকা ল'ৰা এজনে কেতিয়াও ডক্তৰ হ'বৰ কাৰণে ট্ৰাই নকৰে, জাষ্ট সি পঢ়ে, ডক্তৰ হ'ব মানে হ'বই। তেণ্ডুলকাৰে কেতিয়াও ক্ৰিকেটাৰ হোৱাৰ কাৰণে ট্ৰাই কৰা নাছিলে। সি সৰুৰ পৰাই এটা প্লেন আৰু গ'ল লৈ আগবাঢ়িছিলে, সেইটো হ'ল ক্ৰিকেটাৰ। হ'ব মানে হ'বই, সেইকাৰণে ক্ৰিকেটাৰ হৈছে। বস্তুটো বুজিব পাৰিছে? আপুনি নেটৱৰ্ক মাৰ্কেটিং কৰি আছে কিন্তু ট্ৰাই কৰি আছে, তেন্তে আপুনি কেতিয়াও সফল হ'ব নোৱাৰে। আৰু 90% মানুহে ইয়াতে অসফল হোৱা এটাই কাৰণ, মানুহে ট্ৰাই কৰে। ট্ৰাই মানে হ'ল সন্মানীয়ভাৱে অসফল হোৱা এটা প্ৰক্ৰিয়া। হোৱাই নেটৱৰ্ক মাৰ্কেটিং? কিয় আপুনি নেটৱৰ্ক মাৰ্কেটিং কৰিব? জীৱনত ধনী হ'বৰ কাৰণে পৃথিৱীত এটাই ফৰ্মুলা আছে, আৰু সেই ফৰ্মুলাটো যিজন ব্যক্তিয়ে গম পাইছে বা জানিছে সি বহি কোটি টকা কামাইছে, আৰু যিয়ে গম পোৱা নাই সি বহুত কষ্ট কৰি জীৱন নিৰ্বাহ কৰি আছে। আচৰিত কথা, পৃথিৱীৰ 95% মানুহে সেই সূত্ৰটো নাজানে, আৰু সেই সূত্ৰটো নজনাৰ কাৰণে বাকী 5% মানুহে এই 95% মানুহক আঙুলিৰ মূৰত নচুৱাই ধনী হ'ব পাৰিছে। আমি এতিয়া জানো, আহক সেই বিশ্ববিখ্যাত সূত্ৰটো কি হয়, যিটো সূত্ৰ জানিলে এজন ব্যক্তি বহি কোটিপতি হ'ব পাৰে। সেই সূত্ৰটো হ'ল টু বি ৰিচ টাইম কম্পাউণ্ডিং ইজ কম্পালচৰি। আপুনি 24 ঘণ্টাই কাম কৰি কেতিয়াও ধনী হ'ব নোৱাৰে। আপোনাৰ সেই 24 ঘণ্টাটো 1000 লাখ ঘণ্টালৈকে ৰূপান্তৰ কৰিব পাৰিলেহে আপুনি ধনী হ'ব পাৰিব। ইটোকে কয় টাইম কম্পাউণ্ড। তাৰমানে আপুনি এদিনৰ 24 ঘণ্টাটো 1000 লাখ ঘণ্টালৈকে ৰূপান্তৰ কৰিলেহে আপুনি ধনী হ'ব পাৰিব। এতিয়াতো আপোনাৰ প্ৰশ্ন উঠিব, আপুনি মোক প্ৰশ্ন কৰিব পাৰে কি, আমিতো 24 ঘণ্টাই পাওঁ, কেনেকৈ তাক লাখ আৰু 1000 ঘণ্টালৈকে ৰূপান্তৰ কৰিম? একদম ইজি কথা হয়। যিজন ব্যক্তিয়ে বুজিছে সি 1000 নহয়, লাখ নহয়, কোটি ঘণ্টালৈকে ৰূপান্তৰ কৰিব ট্ৰাই কৰি আছে। উদাহৰণস্বৰূপে মুকেশ আম্বানী পৃথিৱীৰ ধনী ব্যক্তিৰ ভিতৰত এজন। মুকেশ আম্বানী কি কৰিছে? মুকেশ আম্বানীয়ে 5 লাখ এমপ্লয়ীক ৰিক্ৰুইট কৰিছে। সেই 5 লাখ এমপ্লয়ী কাৰ কাৰণে কাম কৰি আছে? মুকেশ আম্বানীৰ কাৰণে কাম কৰি আছে। তাৰমানে সেই 5 লাখ মানুহে যদি 8 ঘণ্টাকে ৰেগুলাৰ কাম কৰিছে, মুকেশ আম্বানীয়ে 24 ঘণ্টাটো 40 লাখ ঘণ্টালৈকে ৰূপান্তৰ কৰিছে।
এটা কথাটো হ'ল আমাৰ দৰে মিডিল ক্লাছ আৰু দুখীয়া শ্ৰেণী কেতিয়াবা টাইম কম্পাউণ্ড কৰিব পাৰিব নেকি? চাওক, মুকেশ আম্বানীৰ হাজাৰ কৰোড় টকা আছে, হাজাৰ হাজাৰ লাখ লাখ মানুহ ৰিক্ৰুইট কৰিছে, দৰমহা দি ৰাখিছে তাৰ ইণ্ডাষ্ট্ৰীত। এতিয়া কথাটো হ'ল আমাৰ দৰে মিডিল ক্লাছ আৰু দুখীয়া শ্ৰেণীয়ে যদি টাইম কম্পাউণ্ড কৰিব লাগে তেন্তে আপুনি নেটৱৰ্ক মাৰ্কেটিঙে কৰিব লাগিব। কিয়নো নেটৱৰ্ক মাৰ্কেটিঙত আপুনি কোনো ধৰণৰ হিউজ কেপিটেল নোহোৱাকে, কোনো ধৰণৰ ইনভেষ্টমেণ্ট নোহোৱাকে, নলেজ নোহোৱাকে, এক্সপিৰিয়েঞ্চ নোহোৱাকে আপুনি হাজাৰ নহয়, লাখজন নহয়, কোটি কোটি মানুহ আপোনাৰ তলত কাম কৰাই টাইম কম্পাউণ্ড কৰিব পাৰে। উদাহৰণস্বৰূপে আপুনি আমাৰ অসমৰে বিতপন দাস ছাৰক চাব পাৰে। বিতপন দাস কোন আছিলে? এজন সাধাৰণ উইংগাৰ ড্ৰাইভাৰ আছিলে। আজি তেখেতে এই কোম্পানী, এই নেটৱৰ্ক মাৰ্কেটিং ইণ্ডাষ্ট্ৰীৰ দ্বাৰাই তেখেতৰ তলত লাখ লাখ মানুহ ৰিক্ৰুইট কৰি পেলাই তেখেতৰ ঘণ্টাটো হাজাৰ লাখ ঘণ্টালৈকে ৰূপান্তৰ কৰিব পাৰিছে উইদাউট এনি ইনভেষ্টমেণ্ট। অকল নেটৱৰ্ক মাৰ্কেটিঙে আপোনাক সুবিধা দি আছে উইদাউট এনি ইনভেষ্টমেণ্ট বা হিউজ কেপিটেল নোহোৱাকে আপোনাক টাইম কম্পাউণ্ড কৰিবলৈকে। নেটৱৰ্ক মাৰ্কেটিং ইজ দ্য বেষ্ট অপৰচুনিটি হয় মানুহে টাইম কম্পাউণ্ড কৰা, হয়নে নহয়? যে আমি নেটৱৰ্ক মাৰ্কেটিং কিয় কৰিম? অনলি ফৰ টাইম কম্পাউণ্ড কৰিবৰ কাৰণে। কাৰণ আমাৰ টাইম কম্পাউণ্ড কৰিবৰ কাৰণে আমাৰ লগত হাজাৰ কৰোড় টকা নাই মুকেশ আম্বানীৰ দৰে। বুজিব পাৰিছে? যদি আমি নেটৱৰ্ক মাৰ্কেটিং নকৰোঁ তে জীৱনত কেতিয়াও টাইম কম্পাউণ্ড কৰিবই নোৱাৰোঁ। কাৰণ আমি যিয়ে কাম নকৰোঁ কিয় বেলেগৰহে টাইম কম্পাউণ্ড কৰি আছোঁ। যদি আমি চৰকাৰী চাকৰি কৰি আছোঁ বা প্ৰাইভেট ছেক্টৰত কাম কৰি আছোঁ তেন্তে আমি সেই প্ৰাইভেট ছেক্টৰৰ মালিকৰ টাইম কম্পাউণ্ড কৰাই আছোঁ, নিজৰ টাইম কম্পাউণ্ড কৰা নাই। আমাৰ নিজৰ টাইমটো সেই প্ৰাইভেট ছেক্টৰৰ মালিকক আমি বিকি আছোঁ। সিহঁতে সেই টাইমটো লৈ পেলাই আমাক এটা মজুৰি দিছে বা দৰমহা দিছে। মই ভাবোঁ পৃথিৱীত কোনো ধৰণৰ চাকৰি বুলি বস্তুৱে নাই, অকল বিজনেছে আছে। আজি যদি বিজনেছ নাথাকে তেন্তে চাকৰি নাথাকে। আজিৰ দিনত প্ৰুভ হৈ গ'ল। আজি কৰোণা ভাইৰাছে বিজনেছ ধ্বংস কৰাৰ কাৰণে আজি কোটি কোটি মানুহৰ চাকৰি গৈছে। আমি বৰ্তমান য'ত নেটৱৰ্ক মাৰ্কেটিং কৰিয়ে স্বাধীন চেতিয়াভাৱে নিজৰ বিজনেছটো গঢ়িব পাৰোঁ। শেষত মই দীপক বাজাজ ছাৰৰ এটা কথা ক'ম। আমাৰ ITC লিডাৰ, মাই লাইফষ্টাইলৰ ITC লিডাৰ দীপক বাজাজ ছাৰৰ এটা কথাই মোক খুব মটিভেট কৰে। সেই কথাটো হ'ল পৃথিৱীৰ কোনো কাম ইজিও নহয়, টানো নহয়। আপুনি শিকিলে ইজি হয়, নিশিকিলে টান হয়। আপোনাক যদি এৰোপ্লেন এখন চলাব দিওঁ আপুনি পাৰিব নেকি? কিন্তু পাইলট এজনে আহি পেলাই আৰামছে চলাই যাব। আপুনি গাড়ীখন চলাবই নাজানে, যদি আপোনাক গাড়ীখন চলাব দিওঁ তেন্তে আপুনি নোৱাৰিব। পৃথিৱীৰ সকলোতকৈ টান কাম হ'ব আপোনাৰ গাড়ী চলোৱা জন। কিন্তু এজন ড্ৰাইভাৰ আহি পেলাই গাড়ীখন ধুনীয়াকৈ চলাই যাব। এটাই কাৰণ, ড্ৰাইভাৰে শিকিছে, আপুনি শিকা নাই। তেন্তে পৃথিৱীৰ কোনো কামেই ইজিও নহয়, টানো নহয়। আপুনি শিকিলে ইজি হয়, নিশিকিলে টান হয়। নেটৱৰ্ক মাৰ্কেটিঙো ইজিও নহয়, টানো নহয়। আপুনি যদি নেটৱৰ্ক মাৰ্কেটিং শিকিছে তেন্তে ইজি, যদি নিশিকাকৈ আগবাঢ়িছে, ট্ৰাই কৰি আছে তেন্তে আপোনাৰ কাৰণে বিৰাট কঠিন হৈ পৰে। তেন্তে মই প্ৰত্যেকজন ব্যক্তিকে ৰিকুৱেষ্ট কৰিম শিকি পেলাই আগবাঢ়ক। আৰু নেটৱৰ্ক মাৰ্কেটিং পৃথিৱীৰ আটাইতকৈ সহজ বিজনেছ হয়, যিটো বিজনেছ আপুনি অলপ বুজি পেলাই আৰম্ভ কৰিব লাগিব। এইখিনি কৈ পেলাই আজিৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ। থেংক ইউ। জয় হিন্দ, জয় মাই লাইফষ্টাইল।